জুবিনদাৰ হেপাহৰ চিনেমা জুবিনদাৰ সপোনৰ চিনেমাখন ৰৈ ৰৈ বিনালে চিনেমাখনৰ কাহিনীটোৰ লগত জুবিনদাৰ কাহিনী সঁচা কাহিনী সঁচাকৈ মিলি গ'ল কাৰণ জুবিনদাই চিনেমাত কৈছে সাগৰখন ডাঙৰ সাঁতুৰিব পাৰিম জানো এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিম নে সঁচাকৈ সাঁতুৰিবই নোৱাৰিলে আৰু ঘটনাত যেতিয়া হৈছিলে ছিংগাপুৰত কাহিনীটো মানে একদম মিলি গৈছে এইটো এটা বাস্তৱ আৰু এইটো এটা এক্টিং দুইটা ফটেজ মানে মিলি গৈছে চাওক দুই কপি ফটো মিলাই চাওক কি সঁচা কাহিনী জুবিনদাই মানে আমাক এইটো এটা বৰ আচৰিত শক্তি থাকিলে এনেধৰণৰ সম্ভৱ হয় যিটো হ'বলগীয়া যিটো কাহিনী সেইটো এটা চিনেমা ৰূপত মানে তেখেতে বনাই থৈ গ'ল সঁচাকৈ আচৰিত ধৰণৰ আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো নতুন হয় তোমালোকৰ মৰম আশীৰ্বাদ লাগিব তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা